চৰকাৰে বহুত বেছি ভাল কাম কৰি আছে, সেইটো মানিব লাগিব, কিন্তু কিছুমান কথা মানিব নোৱাৰে। নমস্কাৰ। যোৱাকালি মই এটা ভিডিঅ'ত কৈছিলোঁ যে প্ৰাৰ্থী চাই ভোট দিয়ক, দলটো চাই নহয়, আৰু সেই ভিডিঅ'টো বহুত মানুহে চাইছে। আজি ক'বলৈ বিচাৰিছোঁ যে ভাৰতবৰ্ষই কেনেকৈ ইংৰাজৰ তলতীয়া হৈছিল আৰু সেই একেই দুখা কেনেকৈ অসমত হ'বলৈ গৈ আছে তাৰ বিষয়ে অকণমান ক'বলৈ চেষ্টা কৰিম। প্লিজ ভিডিঅ'টো শেষলৈ চাব, লাইক কৰিব, আৰু যদি আপোনাৰ মতামত জনাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ব্ৰিটিছে ভাৰতলৈ আহিছিল ব্যৱসায় বাণিজ্য কৰাৰ উদ্দেশ্যে, কিন্তু ব্ৰিটিছে আহি দেখিলে যে অসম বা ভাৰতৰ মানুহবিলাক বহুত সহজ সৰল আৰু ইহঁতক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে শাসন কৰিব পৰা যাব। সেই ভাবি তেওঁলোকে ভাৰতবৰ্ষৰ মানুহক শাসন কৰিবলৈ আৰম্ভ কৰিলে, আৰু এনেকৈয়ে ভাৰতবৰ্ষৰ মানুহে 200 বছৰ ব্ৰিটিছ অৰ্থাৎ ইংৰাজৰ তলতীয়া হৈ থাকিব লগা হৈছিল। 200 বছৰ ইংৰাজে ভাৰতত শাসন কৰিছিল, আৰু সেই একেই দশা বৰ্তমান অসমত হ'বলৈ গৈ আছে। বহিৰাগতই অসমত ব্যৱসায় বাণিজ্য কৰি অৰ্থনৈতিকভাৱে অসমীয়া মানুহক শোষণ কৰি আছে। তাৰপিছত এতিয়া ৰাজনৈতিকভাৱেও তেওঁলোকে শোষণ কৰাৰ চিন্তা চৰ্চা চলাই আছে। আপোনালোকে দেখিবলৈ পাইছে যে এইবাৰ বিধানসভা নিৰ্বাচনত শাসকীয় দলটোৱে তিনিজন বহিৰাগতক টিকট দিছে। তেওঁলোক অসমৰ বাসিন্দা হয় মানিছোঁ, কিন্তু অসমৰ খিলঞ্জীয়া মানুহ, থলুৱা মানুহক তেওঁলোকৰ টিকট দিয়াটো কৰ্তব্য দায়িত্ব বুলি ভাবোঁ। বিজেপি চৰকাৰে বহুত বেছি ভাল কাম কৰি আছে, সেইটো মানিব লাগিব, কিন্তু কিছুমান কথা মানিব নোৱাৰে। 2014 চনৰ পৰা 2026 চনলৈ বহুকেইটা আমি পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। বিজেপি চৰকাৰে ভাল কাম কৰি আছে, মানিব লাগিব সেইটো কথা, কাৰণ বহুত বেছি ভাল কাম কৰিছে আৰু মানুহে তেওঁলোকক সেইভাৱে আঁকোৱালি লৈছে। কিন্তু আমি কিছুমান এনেকুৱা কথা শুনিবলৈ পালোঁ যিবোৰ আমি ভাবিব নোৱাৰোঁ। 2014 চনৰ বিধানসভা নিৰ্বাচনত জয় আই অসম শব্দটো শুনিবলৈ পাইছিলোঁ, কিন্তু বৰ্তমান সময়ত আমি শুনিবলৈ পাওঁ ভাৰত মাতা কি জয়। দেশক আমি ভাল পাওঁ, অসমক আমি ভাল পাওঁ, কিন্তু জয় আই অসম বাদ দি ভাৰত মাতা কি জয় কেনেকৈ ক'ব পাৰে? অসমীয়া মানুহখিনিয়ে বুজি পাব লাগিব, মানুহে বুজি পোৱা নাই এতিয়ালৈকে। মানুহখিনি, আমাৰ অসমীয়া মানুহখিনি শিক্ষিত নহয়। যিখিনি নতুন জেনেৰেশ্যন আছে তেওঁলোকে অন্ততঃ বুজি পোৱা উচিত যে আমি কি কৰিব লাগিব, অসমখন ৰক্ষাৰ বাবে আমি কি কৰিব লাগিব। কাৰণ অসমখনত এতিয়া আপুনি চাওক, চহৰ নগৰত যদি যায় বহিৰাগতৰ দপদপনি, গাঁওবোৰে গ'লে আপুনি দেখিব বাংলাদেশীৰ দপদপ। চৰকাৰী আঁচনিবিলাক পাই কোনেও কাম কৰিব মন নকৰা হৈছে। চৰকাৰী আঁচনি পাইছে, ভাল কথা, সকলোৱে কাম কৰক, সেই টকাৰে কাম কৰক, কিন্তু মানুহে অকণমান টকা পালে বহি শুই খাবলৈ ইচ্ছা কৰে, কাম কৰিবলৈ ইচ্ছা নকৰে। আপুনি কাম কৰিব লাগিব, তেতিয়াহে আপোনাৰ অসম অৰ্থনৈতিকভাৱে বা আপুনি কামৰ জৰিয়তে মানুহক পৰিচয় দিব লাগিব যে অসমীয়া মানুহ আচলতে কি হয়। আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সমৰ্থন কৰোঁ, কিন্তু তেওঁক সমৰ্থন কৰিলোঁ বুলিয়েই বহিৰাগতক সমৰ্থন কৰিব নোৱাৰোঁ। আমি থলুৱা অসমীয়াক সমৰ্থন কৰিম, খিলঞ্জীয়াক সমৰ্থন কৰিম, বহিৰাগতক নহয়। গতিকে যিসকলে এইবাৰ ভোট প্ৰদান কৰিব, নিজৰ খিলঞ্জীয়া মানুহক, নিজৰ জাতিৰ মানুহক ভোট প্ৰদান কৰক, বহিৰাগতক নহয়। অসমখনক অৰ্থনৈতিকভাৱে শোষণ কৰি আছে, ৰাজনৈতিকভাৱে শোষণ কৰিব দিব নোৱাৰি। ৰাজনৈতিক অস্ত্ৰ হৈছে সকলোতকৈ ডাঙৰ অস্ত্ৰ, সেই অস্ত্ৰৰে মানুহক শেষ পৰ্যন্ত কৰি দিয়া হয়। প্ৰাৰ্থীজন চাই ভোট দিয়ক, দলটো চাই নহয়।